I hope you like. Please subscribe this channel. উত্তৰ পূৰ্বাঞ্চলৰ প্ৰজ্ঞা সৌন্দৰ্য আৰু নতুন প্ৰতিভাৰ বিশ্বমুখী যাত্ৰাৰ অন্যতম মঞ্চ এতিয়া নৰ্থ ইষ্ট ডিভা প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বিশ্বমুখী উত্তৰণৰ প্ৰয়াসৰ অন্যতম ক্ষেত্ৰ নৰ্থ ইষ্ট ডিভাৰ মঞ্চৰ পৰা এতিয়া বিশ্ব বিজয়ৰ দিশত অগ্ৰসৰ হৈছে নৰ্থ ইষ্ট ডিভাৰ প্ৰজ্ঞা সুন্দৰীসকল তাৰ ভিতৰত অনন্য উদাহৰণ নৰ্থ ইষ্ট ডিভাৰ প্ৰথম বৰ্ষৰ বিজয়ী জয়ন্তী হাজাৰিকা জান্তিয়ে ইতিমধ্যেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু ফেশ্বন ইভেণ্টত নিজৰ প্ৰতিভাৰে উজ্বলিবলৈ সক্ষম হৈছে নৰ্থ ইষ্ট ডিভাৰ মঞ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় ফেশ্বনৰ মঞ্চলৈ জান্তিৰ এই সুদীৰ্ঘ পৰিক্ৰমাৰ সকলো কৃতিত্বৰে দাবীদাৰ নৰ্থ ইষ্ট ডিভা নৰ্থ ইষ্ট ডিভাৰে প্ৰথম বৰ্ষৰ আন এগৰাকী সম্ভাৱনাপূৰ্ণ প্ৰতিযোগী আছিল দৰঙৰ খালিদা য়াসমিন মংগলদৈ অত্যন্ত পিছপৰা অঞ্চলৰ সম্ভাৱনাপূৰ্ণ প্ৰজ্ঞা সুন্দৰী আছিল খালিদা য়াসমিন নৰ্থ ইষ্ট ডিভাৰ পৰা আৰম্ভ হোৱা খালিদাৰ বিশ্বমুখী যাত্ৰাই এতিয়া পাখি মেলিছে বহুল জনপ্ৰিয় ধাৰাবাহিক বিগ বছৰ মঞ্চত প্ৰৱেশৰ পথ প্ৰায় সুচল হৈ পৰিছে মংগলদৈৰ খালিদাৰ বাবে বিগ বছৰ ঘৰত ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে প্ৰৱেশ কৰিবৰ বাবে খালিদাৰ বাবে আহিছে সুবৰ্ণ সুযোগ ইয়াৰ বাবে খালিদা য়াসমিনে ইউটিউবত আপলোড কৰিছে এক বিশেষ ভিডিঅ' এই ভিডিঅ' চাই বেছিতকৈ বেছি সংখ্যক ভিউৱাৰ আৰু লাইক আহিলেই নৰ্থ ইষ্ট ডিভাৰ অনন্য সুন্দৰী খালিদা য়াসমিনে প্ৰৱেশ লাভ কৰিব বিগ বছৰ মঞ্চত ইতিমধ্যে ইউটিউবৰ এই লিংকত গৈ আপুনি চাব পাৰিব খালিদাৰ এই ভিডিঅ'টো আৰু ভিডিঅ'টো চাই লাইক আৰু শ্বেয়াৰ কৰি আপুনি সহায় কৰক মংগলদৈৰ এক সাধাৰণ ঘৰৰ পৰা ওলাই অহা সুন্দৰী খালিদা য়াসমিনক বিগ বছৰ মঞ্চত প্ৰৱেশ কৰিবলৈ আপোনালোকে প্লিজ ইউটিউবত গৈ সাৰ্চ কৰক খালিদা য়াসমিন বিগ বছ 11 ৱাইল্ড কাৰ্ড এণ্ট্ৰি আৰু মোক ভোট কৰক শ্বেয়াৰ কৰক আপোনালোকৰ হোৱাটছএপত ইউটিউবত ইনষ্টাগ্ৰামত এফবি টুইটাৰত প্লিজ মোক ভোট কৰক যাতে মই বিগ বছ 11 ৱাইল্ড কাৰ্ড এণ্ট্ৰি নৰ্থ ইষ্ট অসমৰ পৰা এজ এ কমন পিপুলত চিলেকশ্যন হ'ব পাৰোঁ খালিদাৰ আহ্বান নৰ্থ ইষ্ট ডিভাই এগৰাকী সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালীক বিশ্বমুখী হোৱাৰ সপোন দেখুৱালে এতিয়া ৰাইজে সহায় কৰক এই সপোন বাস্তৱ কৰাত I hope you like. Please subscribe this.